আসসালামু আলাইকুম। আজি হেলথি আৰু টেষ্টি চকলেট বৰফি বনালোঁ। মই ব্লেক ডাৰ্ক চকলেটৰে বনাইছোঁ। আপোনালোকে হোৱাইট মিল্ক চকলেটৰে বনাব পাৰে। তাৰ বাবে মই 2 কাপ গাখীৰ ইয়াত লৈ লৈছোঁ। ইয়াত মই কৰ্ণফ্ল'ৰ দিম। মাত্ৰ 3 বিধ বস্তুৰে মই এইটো পদ্ধতিৰে বনাইছোঁ। এই চকলেট বৰফিটো বহুত পদ্ধতিৰে বনায়, বহুতে বেলেগ বেলেগকৈ বনায়। মই এইটো পদ্ধতিত বনাইছোঁ। মই ইয়াত কৰ্ণফ্ল'ৰ 2 চামুচ দিছোঁ। ধুনীয়াকৈ লাৰি দিম। তাৰপিছত ইয়াত চকলেটখিনি দি দিম। গোটেইখিনি মই জুইত গেছত দিয়াৰ আগতে ইয়াত দি ল'ম। এয়া এনেদৰে লাৰি লৈছোঁ। চাই যাব পাৰোঁ। আপোনালোকে এই চকলেটটো মই দেখুৱাই দিছোঁ। যিসকলে বনাই পোৱা নাই এই চকলেটটো আনি ল'ব। সৰুটোও পায়। এইটো মই অনাটো 400 গ্ৰামৰ আছিল। এয়া এনেদৰে কাটি লৈছোঁ। আপোনালোকে সৰু সৰুকৈ কাটিলেও কাটিব পাৰে। গলিয়ে যাব যিহেতু। ইয়াত মই চকলেটখিনি দি দিলোঁ। গোটেইখিনি চকলেট দিয়াৰ পিছত গেছত বহাই দিম। মিডিয়াম ফ্লেমত ধুনীয়াকৈ লাৰি থাকিম। অলপ স্প্ৰিংকল গুড়ি আছিল, সেইখিনিও দি দিলোঁ টেষ্টৰ বাবে। তলত মই বাদাম দিম আৰু চাই যাব। আপোনালোকৰ কাজু বাদাম থাকিলে দিব, নাথাকিলে নৰ্মেল বাদাম দিলেও হ'ব। সেয়া চাওকচোন, ধুনীয়াকৈ মিডিয়াম জুইত মই লাৰি আছোঁ। লাৰি থাকোঁতে চাই যাব বাৰু ভিডিঅ'টো। ধুনীয়া এটা মিক্স হৈ যাব গোটেইখিনি। এয়া চাওকচোন বাৰু। এয়া ধুনীয়াকৈ এইটো হিচাপত ৰাখিব। মই দেখুৱাই দিছোঁ ভিডিঅ'ত। এইটো হিচাপত ৰাখিব, যাতে বস্তুটো বহুত লিকুইডো নহয়, বহুত কৰচখনত লাগিও ধৰিছে। এই হিচাপটোত আৰু পেলাই দিওঁতে পৰিও গৈছে, সেই হিচাপত ৰাখিব। মই ইয়াত ঘি সানি লৈছোঁ। আপোনালোকে ঘি নাথাকিলে ৰিফাইন দিলেও হ'ব। ঘি ধুনীয়াকৈ কণ্টেইনাৰটোত সানি লৈ ওপৰত কেইটামান স্প্ৰিংকল দি দিলোঁ। তলত বাদাম দি দিছোঁ। এইখিনি মই এতিয়া ধুনীয়াকৈ ঢাকনি মাৰি, যাতে কোনো এয়াৰ সোমাব নোৱাৰে, তেনেদৰে ঢাকনি মাৰি ফ্ৰিজত থৈ দিলোঁ। 2-3 ঘণ্টাৰ বাবে আইচত থৈ দিছোঁ। আইচত থ'লে ভাল, সোনকালে হৈ যাব। এয়া চাওকচোন, বহুত টেষ্টি হৈছিল। দেখি ধৰিবই পাৰিছে। আপোনালোকে হোৱাইট চকলেটটোৰে বনালেও বনাব পাৰে। মই এইটো আছিল বাবে এইটোৰে বনালোঁ। এয়া এনেদৰে কাটি লৈছোঁ। কটাৰ সময়ত আপোনালোকৰ ইচ্ছা অনুযায়ী কাটি ল'ব। মই এনেদৰে কাটিছোঁ। এয়া আপোনালোকে বনাই চাব আৰু মোৰ ভিডিঅ'বোৰ কেনেকুৱা পাই জনাব। মই নতুন হয় যিহেতু, আপোনালোকে জনালে, মই কমেণ্টত জনালে মই জানিম আপোনালোকে ভাল পায় বেয়া পায়। এয়া কণ্টেইনাৰত ভৰাই ধুনীয়াকৈ থৈ দিব পাৰোঁ। এনেদৰে আপোনালোকে বনাই চাব।